हेलो एवरीवन मोर नाम इक्रामुल सरकार और तुम्हारे चाई आसा सरकार क्लासेस आठानी यूट्यूब चैनल। तो मैं तुम्हारे आगते कैसिलो हाई सेकेंडारी सेकेंड इयर माने क्लास 12 प्रत्येकटा क्वेश्चन आर्ट्स स्ट्रीमर सल्व करा हबो और तुम्हालोকক এই चैनलটো फलो करिब कोৱা হৈছিল। तो আজি মই কি কৰিম তোমালোকৰ মানে एसामिस माने माइल मडार्न इंडियन लैंग्वेजर जी क्वेश्चन केटा हेतु তোমালোকৰ সন্মুখত सल्व কৰিম। तो प्रथम क्वेश्चनটো আহিছে তোমালোকৰ मोर मातृमुख दर्शन पाठटित उल्लेख थका BNR माने कि। तो यू BNR माने हल बेंगल नागपुर रेल। तार पिছত ख नम्बर आहिছে তোমালোকৰ अमर तीर्थ कोनखन पुथिर भावानुवाद। तो यू हल कि रुबायत। तार पिছত कि आछे एकर ग नम्बर आहिছে তোমালোকৰ आनंदराम बरुवाई कलिकातार कोन कलेजर परा आइनर स्नातक डिग्री लाभ करिছিল। तो कलिकातार प्रेसिडेंसी कलेजर परा तेও কি কৰিছিল आइनर स्नातक डिग्री लाभ करिছিল। गजेंद्र चिंतामणि की भाषात लिखित पुथि एटु हल संस्कृत। तार पिছত तत्रीय उपनिषदर प्रथम उपदेश की सत्य और धर्म। चिठी गल्पटी शिलभद्रर कोनखन संकलनर परा लोৱা হৈছিল। चिठी और अन्यान्य गल्प संकलन पुथिर परा लोৱা হৈছে। ब्रजेन बरुवाई विदेशी काहिनी एटार भेटित निर्माण करा हास्यात्मक छविखনৰ नाम लिखा। इटो हिटो बहुत। बर्तमान जुगतो किहर जुग। बर्तमान जुगतो हल कि विज्ञानर जुग। बसंत रोग कोनगराकी देवीर रसद हुआ बुली मानुहे विश्वास करिছিল। एटु हल कि शीतला देवी। शीतला देवी एटुर एन्सार हबो कि शीतला देवी। তোমালোকক ইয়াত केटा एन्सार करिब लागे 7टा মই सब केटा सल्व करि दिलु। तार पिছত कि होइছে 2 নম্বৰ कि আছে तলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। যে মাতৃমুখ দৰ্শন শব্দ দুটাৰ জৰিয়তে লক্ষীনাথ বেজবৰুৱাই প্ৰকৃতাৰ্থত কোনগৰাকী মাতৃৰ মুখ দৰ্শন কৰাৰ কথা কৈছে। তেওঁ অহমৰ কথা কৈছে, অহম মাতৃৰ কথা কৈছে। কোন ঠাইৰ পৰা তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল। সেইটো হল কি সম্বলপুৰৰ পৰা আহিছিল। যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা কবিতা কি কৰিছিল ৰচনা কৰিছিল। তো সেইটো হ'ব কি ৰুছ আৰু আফ্ৰিকা দুটা দেশ। কোন দুটা দেশ ৰুছ আৰু আফ্ৰিকা। তাৰ পিছত কি আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। কৰ্মত একনিষ্ঠ আৰু কি হৈছিল তেওঁ জ্ঞান চৰ্চাৰ প্ৰবল আছিল। সেইকাৰণে তেওঁ কি কৰিছিল আনন্দৰাম বৰুৱাই চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। অসমীয়া হাতে লিখা দুখন সচিত্ৰ পুথিৰ নাম লিখা। লৱ-কুশৰ যুদ্ধ আৰু ধৰ্ম পুৰাণ। প্ৰকৃত বৰ্গ কি সংযত জীৱন যাপন কৰি প্ৰাপ্তিত নিৰাসক্ত হৈ থকা জনেই বৈৰাগী। আৰু কি হৈছে শিলভদ্ৰৰ গল্প দুটিৰ বৈশিষ্ট্য কি আৰম্ভণি হয় আকস্মিক সৰল ভাষা আৰু মেদহীন বৰ্ণনা। শিলভদ্ৰৰ গল্পৰ দুটা বৈশিষ্ট্য আৰম্ভণি আকস্মিক সৰল ভাষা আৰু মেদহীন বৰ্ণনা। তাৰ পিছত আহিব খাচী লোক কথাৰ ভেটিত ভূপেন হাজৰিকা নিৰ্মাণ কৰা ছবিখনৰ নাম কি। কোন চনত ছবিখনে মুক্তি লাভ কৰিছিল। এইটো হল 1965 চনত কি কৰিছিল মুক্তি লাভ কৰিছিল। আৰু ছবিখনৰ নাম আছিল কি প্ৰতিধ্বনি। আজিৰ বিজ্ঞানী এজনে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম পাঠত দিয়া অনুসৰি লিখা। এইটো হল অনুবীক্ষণ যন্ত্ৰ আৰু অপটিকেল ফাইবাৰ। তাৰ পিছত কি আহিছে তোমালোকৰ কুৱেশ্যন আহিছে ইয়াত তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। এইটো শৰ্ট কুৱেশ্যন মই কৈ গৈছো তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন যিমান কেইটা আছে আৰু মাজে সময়ে 2 মাৰ্কৰ কুৱেশ্যনো সলভ কৰি দিম। তো আজি কি কৰিছে এইবিলাকো কি আছে 1 মাৰ্কৰ কুৱেশ্যন। তো মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি বাৎসল্যৰ ৰস প্ৰধান। তাৰপিছত অসমীয়া ভাষাত সুফি সাধকসকলৰ ভাৱধাৰা প্ৰথম কথা কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পায়। মফিজুদ্দিন আহমেদ হাজৰিকা। তাৰ পিছত নিয়ৰৰ মালা গাঁঠি লৈ সোণালী হাজেৰে কোন আহে বুলি কবিয়ে কৈছে। সেইটো হল উষা। আলোকলে উঠি আহি কোনে বেলিমুৱা হৈ আহে। এইটো জনতাও হয় যিহেতু কবি মানে পয়মত মানুহ দিয়া আছে তো মানুহ এনসাৰ হ'ব। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি কবিৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে। এইটো হল কি দলংগত তামি ঘোঁৰা। মোক তল আঘন পংক্তিটিৰ অৰ্থ কি দাৱনী।
উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা? আধুনিক শ্ৰেণীৰ কবিতা। তাৰপিছত তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। তো ইয়াৰ তোমাৰ পাঠেয় বৰগীতৰ কেৱল ধ্ৰুৱ অংশটি লিখা। তো এই ধ্ৰুৱ অংশটি হল উঠরে উঠ বাপু গোপাল হে নিশি প্রভাত ভৈল কমল নয়ন বুলি ঘনে ঘন যশোৱা ঢাকিতে লইল। এইটোৰ এনসাৰ হল এইটো। তোমালোকৰ যিটো আছামিজ মেইন বুক আছে তাৰ 96 পেজত এই এনসাৰটো পাই যাবা। তাৰ পিছৰ এনসাৰটো হৈছে যে কোন চনত আৰু কোন ঠাইত মফিজুদ্দিন আহমদ হাজৰিকাই জন্মগ্ৰহণ কৰিছিল? তেওঁ 1870 মানে 1870 চনত জন্মগ্ৰহণ কৰিছিল। ক'ত? ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল। নলিনীবালা দেৱীৰ স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম কি? জাগৃতি আৰু যোগ দেৱতা। পূজাৰ 16 বিধ উপকৰণৰ যিকোনো 4 বিধ উপকৰণৰ নাম উল্লেখ কৰা। ধূপ, দীপ, আসন আৰু স্বাগত। তাৰপিছত কি হৈছে? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম কোন সন্মিলনৰ কোনখন মুখপাত্ৰত প্ৰকাশ পাইছিল? তো এইটো 1939ত কি হৈছিল? প্ৰকাশ পাইছিল। এইটো ক'ত? অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰত প্ৰকাশ পাইছিল। আঘোণৰ কুঁৱলী কবিতাটিত বৌ দেৱক উদ্দেশ্যি কবিয়ে কি কথা কৈছে? সেউতীৰ কথা কৈছে। কাৰ কথা কৈছে? সেউতীৰ কথা কৈছে। তাৰপিছত কি কৈছে? অৰ্থ লিখা। ঝাণ্ডা মানে হল পতাকা, তামিঘৰা মানে হল তম্বু। তাৰপিছত আৰু তোমালোকৰ কুৱেশ্যন আহিছে তলৰ যিকোনো 2টা প্ৰশ্নৰ কেৱল উত্তৰ দিয়া। কিন্তু মই সবকেইটাই সলভ কৰি দিম। যে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? এইটো হল মৰেল বা মৰাল বুলি কয় আমি। মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? সৌন্দৰ্যবোধ হল বস্তুনিষ্ঠ নহয়। সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে মানে টলষ্টয়ৰ মতে। বয়সন্ধি কাল বুলি কোনছোৱা কালক কোৱা হয়? বাল্যকাল আৰু প্ৰাপ্ত বয়স্ক কালৰ মাজৰ ছোৱাক কি বুলি কোৱা হয়? বয়সন্ধি কাল বুলি কোৱা হয়। প্ৰতিটি শব্দৰ অৰ্থ হল বিশ্বাস। তাৰপিছত কি হৈছে? তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত কি আছে? আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ 3টা কি? সত্য, শিৱ, সুন্দৰ। এই 3টা কি হৈছে? মূল্যবোধ। আৰু কি ইয়াৰ পৰিৱৰ্তন হয় নে নহয়? তাৰপিছত নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজায়? নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলে এনে সিদ্ধান্ত ব্যক্তি নিজে লোৱাৰ মানসিকতা জাগে। তাৰপিছত কি হৈছে? আমাৰ এনসাৰ হ'ব কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি? ভাষা, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠন কৰা হৈছিল? সেইটো 1996 চনত আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ গঠন কৰা হৈছিল। এই আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলি দমোজা বুলি কৈছে। তো আজি যিবিলাক শৰ্ট কুৱেশ্যন আছিল এছামিছৰ তো সববিলাক সলভ কৰা হল। তো তোমালোকে চেক কৰিবা কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছে এইটো তোমালোকে কমেন্ট কৰিবা। আৰু তোমালোকৰ যদি এই ভিডিওটো ভাল লাগে তেনেহলে এই চেনেলটো ফলো কৰিবা। তেনেহলে ক্লাস 10 আৰু ক্লাস 12 সব কেইটা প্ৰশ্ন কাকতৰ উত্তৰ এই চেনেলত দাঙি ধৰা হ'ব। আৰু তোমালোকে এই চেনেলটো বেছিকৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।